নমস্কাৰ আপুনি আপোনাৰ কেৰিয়াৰটো কেনেকৈ ডিসাইড কৰিছিলে আপুনি কি ভাবে যে আইএএছ আইপিএছ সিভিল সার্ভিস বহুত ধুনিয়া কাম আপুনি ধুনিয়া গাড়ী পাব আপোনাৰ চাৰিওফালে সিকিউৰিটি থাকিব আপোনাক চাৰিওফালৰ পৰা সাপোৰ্ট কৰিব আপোনাক সবে সন্মান কৰিব কিন্তু সেইটো কৰাৰ কাৰণে আপুনি প্ৰথমতে যে 2-3 বছৰ যে আপুনি কষ্ট কৰি পেলাই হেতুৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব তাৰ পিছত আপুনি তাতে গৈ পেলাই যে আইএএছ হোৱাৰ পিছত যে কাম খতম হেতুটো নহয় আইএএছ হোৱাৰ পিছত তো কাম আৰম্ভ হয় আইএএছ আপুনি পৰীক্ষা দিলে আপুনি সিলেক্টেড হৈ গল কিন্তু সিভিল সার্ভিস এটা আপুনি পৰীক্ষা দিয়াৰ পিছত আপুনি সিলেক্ট হোৱাৰ পিছত আপোনাৰ কাম বাঢ়ি যায় কেনেকৈ আপুনি তাৰ পিছত আপুনি গোটেই যিখন এখন ডিস্ট্ৰিক্টৰ আপুনি এজন মুৰব্বী হিচাপে আপুনি গোটেই ডিস্ট্ৰিক্টখন চলাব লাগিব সেই ডিস্ট্ৰিক্টখনৰ কাৰণে আপুনি কাম কৰিব লাগিব কেনেকুৱা ডেভেলপমেণ্ট কৰিলে আমাৰ ডিস্ট্ৰিক্টখনৰ ডেভেলপমেণ্ট হ'ব সেইখিনি আপুনি চিন্তা কৰিব পাৰিব লাগিব তাৰ ভিতৰত কিমান কি ডিপ্ৰেশ্যন আহিব পাৰে কিমান কি এনজাইটি আহিব পাৰে সেইবোৰৰ বিষয়ে আপুনি জানে সেইবোৰ গোটেইবোৰ চাই পেলাইহে এটা কেৰিয়াৰ ডিসাইড কৰাটো জৰুৰী হয় তো মই আপোনালোকক এটাই কথা ক'ম যে আপুনি আপোনাৰ কেৰিয়াৰটো ডিসাইড কৰোঁতে আপুনি নিজকে সোধক যে মই তাৰ কাৰণে প্ৰস্তুত নে এটা কেৰিয়াৰ ডিসাইড কৰোঁতে আপুনি এজন বিজনেছ বা এজন এণ্টাৰপ্ৰেনাৰ হিচাপে আপুনি যদি বিজনেছ কৰিব যায় দেন আপুনি বিজনেছত বহুত কিবা ফিল কৰিব লাগিব ফেচ কৰিব লাগিব আপুনি ডেইলি ফেল হ'ব ডেইলি পাৰ ঘণ্টা প্ৰত্যেক ঘণ্টাতে আপুনি ফেল হ'ব প্ৰত্যেক দিনাই আপুনি ফেল হ'ব প্ৰত্যেক সপ্তাহত আপুনি ফেল হ'ব 2-3 বছৰ আপুনি তেনেকৈ কষ্ট কৰোঁতে আপোনাৰ এটা সৰু চাই এটা ৰিজাল্ট আহিব যেটো আপুনি ভাবে যে এইখিনি কষ্ট কি তাৰ মানে ইমান দিন যে কষ্ট কৰিলো তাৰে এইখিনি ফল তো তাৰ কাৰণে আপোনাৰ বহুত ডাঙৰ এটা ধৈৰ্য লাগিব আপোনাৰ তো সেইখিনি কথা আপুনি চাই পেলাই সদায় কেৰিয়াৰটো ডিসাইড কৰাটো মই ভাবো এটা স্মাৰ্ট ওয়ে তো আপুনি এই কেৰিয়াৰ ডিসাইড কৰোঁতে আপুনি সদায় নিজে তাৰ কাৰণে প্ৰস্তুত নে নিজকে কোৱেশ্চন কেইটামান সুধিব তাৰ পিছত আপুনি কেৰিয়াৰটো নিজৰ কাৰণে ডিসাইড কৰিব এইখিনি আজি ভিডিঅ'ত আমি আগলে এনেকুৱা ভিডিও টপিকত আনিবলৈ চেষ্টা কৰি আছো তো বলক এটো চেনেলটো সাবস্ক্ৰাইব কৰক লগতে ইনষ্টাগ্ৰামত যদি চাই আছে আপুনি ফলো কৰক তো আমি আহি আছো নতুন এনেকুৱা টপিকৰ ওপৰত ভিডিও যত আপুনি এটা ক্লিয়াৰিটি পাব এটা ৰোড মেপ পাব এটা এক্সিকিউশনৰ প্লেনিং পাব যত আপুনি নিজক আগুৱাই লৈ যোৱাত এটা বহুত সাহস পাব তো থ্যাংক ইউ সো মাচ বাই বাই